নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে আশা কৰোঁ সকলো ভালেই আছে। আজি বহু দিনৰ মূৰত মই ব্লগ বনাবলৈ আহিছোঁ, কাৰণ মোৰ এক্সাম চলি আছিলে। এক্সাম মানে মই বৰ্তমান ফাৰ্ষ্ট ছেমিষ্টাৰৰ ইতিহাস বিভাগৰ ছাত্ৰী, তো মোৰ ফাইনেল চলি আছিলে, তো এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিব লগা হৈছিলে। বৰ্তমান এক্সাম আদায় হ'ল। আজি এখন বিশেষ মিটিং আছে, তালৈ গৈ আছোঁ। আপোনালোকক দেখুৱাই থাকিম কি মিটিং। বিশেষকৈ মই এক্সাইটেড হৈ আছোঁ। আজি মানে মই মোৰ আগৰ স্কুলৰ লগৰ ফ্ৰেণ্ডবোৰক লগ পাম, তো সেইটো কাৰণে এক্সাইটেড হৈ আছোঁ। সিহঁতি HS পাছ কৰাৰ পিছত আমাৰ বহুত বেলেগ কলেজত পঢ়িবলৈ গুচি গ'ল। তো ব'লক ভিডিঅ'টো চাই থাকক শেষলৈকে। তো বন্ধু বান্ধৱীসকল, আমি এয়া মিটিং পাই গ'লোহি। আজি আচলতে আমাৰ স্কুটি বিতৰণৰ এখন মিটিং আছিলে। এয়া আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছে সেই মিটিঙত। তো ভিডিঅ'টো চাই থাকক। এটা সময় আছিল ছোৱালী বিদ্যালয়লৈ যোৱাতেই নিষেধ আছিল, ছোৱালী স্কুল পঢ়িবই নাপায়। সেইকাৰণে আমাৰ স্বাধীনতাৰ সময়ত যিমানবিলাক বিদ্যালয় প্ৰতিষ্ঠা হৈছিল, সৰহসংখ্যক বিদ্যালয় বয়জ স্কুল আছিল, বালক বিদ্যালয়, অৰ্থাৎ ছোৱালীয়ে পঢ়িব নোৱাৰে। আমি অসম চৰকাৰে এতিয়া নিৰ্দেশ দিছোঁ যে ল'ৰা ছোৱালী বুলি এনেকৈ বৈষম্য কৰা বিদ্যালয় আমাৰ ইয়াত নাথাকিব। যিমান বয়জ স্কুল আছে, বালক বিদ্যালয় যিমান আছে, সব 2023ত সবেই ছোৱালীক এডমিশ্যন দিব লাগিব। 2023ৰ পৰা সকলো বিদ্যালয় কো-এডুকেশ্যনেল। কিন্তু ক'ৰবাত যদি বিশেষ ঐতিহাসিক কাৰণত ছোৱালী বিদ্যালয় আছে, ৰাইজে বিচাৰিছে ৰাখিবৰ কাৰণে, ছোৱালী বিদ্যালয়খন থাকিব পাৰিব, কিন্তু ল'ৰাৰ বিদ্যালয় বুলি থাকিব নোৱাৰে। এইটো জেণ্ডাৰ ইকুইটি, লিংগ সমতাৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ছোৱালীক আমি আগুৱাই আনিব বিচাৰিছোঁ শিক্ষা জগতখনত, আৰু সেইকাৰণে ছোৱালীৰ কাৰণে অগ্ৰাধিকাৰ দি এই বালিকান্ত কাকতি বঁটা, এই বঁটা আমি কোনো লাইক কমেণ্ট ছাবস্ক্ৰাইব নকৰিলে এইবোৰ হিংসা